এতিয়া মাছ মাৰিবলৈ আছে মোৰ লগত আছে জিন্তু আৰু সেইফালে আছে এইটো কহিক কহিক হাই কৰি দিয়া আমি মাছ মাৰিবলৈ আহিছোঁ এই কহিক সিফালে চা সি মাছ মাৰিছে বাৰু সি মাছ মৰাত ব্যস্ত সি একো নকয় তো আপোনালোকে চাই থাকক আমি কেনেকৈ কি মাছ ধৰোঁ আপোনালোক সম্পূৰ্ণ দেখুৱাই থাকিম এই জিন্তু কৈ দিয়া কিবা এটা মাছ মাৰিছে ধুনীয়া এয়া আমাৰ জিন্তুৱে জাল লৈ আছে মাছ মাৰিব এতিয়া জালটো কেনেকৈ লয় আপোনালোকে চাই লওক জালটো কেনেকৈ লয় চাই লওক আপোনালোকে জালটো ভালকৈ এনেকৈ ল'ব লাগিব অলপ ঠিক কৰি ল'ব লাগিব ভালকৈ য'তটো লাগি থাকিব পাৰে ন এইটো পুঠি মাছ এটা আছিলে এইটো লোৱা লিহিটো কম কচিটো কম বাৰু এনেকৈ ল'ব লাগে তাৰপিছত এনেকৈ ল'ব লাগে এই জালটো যে এই জালটো এনেকৈ ল'ব লাগে তাৰপিছত এনেকৈ ল'লা ফুলবোৰ জালাই ফুলে নে নুফুলে জালখানে ফুলে নে নুফুলে মানে সন্দেহ আছে মোৰ দেই তাৰপিছত এনেকৈ জাল পোচ খাব লাগিব ধুনীয়াকৈ য'ত লাগি আছে ঠিক কৰিব লাগিব এইটো মই ভৰিৰে ঠিক কৰিছোঁ বাৰু ডাঙৰ কথা নহয় এনেকৈ ঠিক কৰিব এইটো বস্তু তাৰপিছত জালৰ 50 লওক 50% ইফালে যাব লাগিব 50% ইফালে ঠিক আছে তাৰপিছত জালটো 50% এনেকৈ হাতত উঠাই ল'ব লাগিব নেক্সট প্ৰজেক্ট এইটো জালখন এনেকৈ ল'ব লাগিব দৈনিক কেনেকৈ মাৰিব লাগিব এইটো দেখুৱাই দিয়া মাছ থকা জেগাত মাৰিবা মাছ নোহোৱা জেগাত নামাৰিবা আগে যা खत्म बाय बाय टाटा गुड बाय गया